চলিব মেনেজাৰৰ অত্যাচাৰ নচলিব। আমি সদায়তো মনত বিশ্বাস ৰাখিছিলোঁ যে আমি এইটো মাপ পাম। এতিয়া দেখিছোঁ যে আমি এইটো মাপ নাপাওঁ, কাৰণ এতিয়া বেংকৰ পৰা আমালৈ ফোন আহি আছে, আমি পইচা ঘূৰাব লাগে। কিছুমানে কৈছে 21,500 হৈছে, কিছুমানে কৈছে 10,500 হৈছে। এনেকৈ আমাক প্ৰতাৰণা সদায় ডেইলি এটা ফোনত মানে আমাক জনাই আছে, আমাৰ কিস্তিবিলাক দিব লাগে বুলি আমাক সাজু হ'বলৈ কৈ আছে। গতিকে আমি হিমন্ত ছাৰক আমি এইটো অনুৰোধ কৰিছোঁ, মানে লোন লৈছিলে 25,000 টকা। এই 25,000 টকাটো ছাৰে কোৱা মতেনে আমি ব্ৰাঞ্চ মেনেজাৰে অলপ পিছে একদিন পিছে ফোন মাৰি থাকে, তোমালোকে 25,000 টকাটো দিয়া, তাৰ বিনিময়ত 10,000 টকাটো দিলেও হ'ব, 21,000 টকা দিলেও হ'ব। সেইবিলাক কি কথা? সেইবিলাকতো এইবিলাক কথা নাহে। আৰু আমি জানামতে হেমন্ত ছাৰটো এইটো গোটেই টকাটো বেংকত ঋণ মুক্ত কৰি দিছে, চব পইচা ঘূৰাই দিছে বেংকত। তেতিয়া ঘূৰাই দিয়াৰ পিছতো কিয় এনেকৈ শাস্তি আমি খাব লগা হৈছে? বিহপুৰীয়া ব্ৰাঞ্চৰ অধীনত যিটো আমাৰ ফিল্ড অফিচাৰ থাকে, তাই সদায় ফোন মাৰে। কালিৰো ফোন মাৰা ৰেকৰ্ডিং আছে, অলৰেডি আমি দিব পাৰিম। কিন্তু আমি এইটো কথা বিশ্বাস নকৰোঁ, আমি হেমন্ত ছাৰৰ কথাহে বিশ্বাস কৰিছোঁ। কাৰণ হেমন্ত ছাৰে যদি ইমান মিছা কথা হ'লহেঁতেন, আমাৰ গোটেই অসমত, কোকৰাঝাৰ, বড়োলেণ্ডত, চব জেগাতে, লখিমপুৰতো চাৰ্টিফিকেটবিলাক অপেন লিংক দিছে। আমি চাই আছোঁ, চাই থকাৰ স্বত্বতো আমি এইটো কেনেকৈ মানি লওঁ? ছাৰে ঘোষণা কৰিছিলে 25,000 টকাটো 30,000 টকাটো এনেকৈ মাফ কৰি দিব। আমি সেইটোত বহুত সুখী হৈছিলোঁ আৰু বহুত আনন্দিত হৈছিলোঁ। গতিকে আমি সেইটো নোপোৱাৰ কাৰণে এতিয়া আমি বহুত দুখিত। এতিয়া আমি এইটোকে ভাবিছোঁ, আমাৰ গোটেই মহিলাখিনিয়ে যে এই 25,000টোৰ পৰা মুক্ত পাওক। আমি সেইটো কাৰণে আমি বহুত অনুৰোধ কৰি আমি ছাৰক জনালোঁ। ছাৰে যাতে ভালদৰে আমাৰ ভিডিঅ'টো চাই আমাক মোক বিহপুৰীয়া ব্ৰাঞ্চৰ পৰা ফোন কৰে, আৰোহণৰ পৰা ফোন কৰি কৈছে আমাক ৰেডি হ'বলৈ দিছে, আমি পইচাখিনি গোটাব লাগে। 21,500 হৈছে। মই সৰু এইটো মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণী মহিলাসকলৰ কাৰণে আমাৰ হেমন্ত চৰকাৰ ছাৰে যেতিয়া ডাঙৰ মিটিঙত অপেনিং কৈছে যে যিমান ঋণী মহিলা আছে বৰ ঋণবিলাক মাফ কৰি দিছে, আই বুলি কয়। কিন্তু এতিয়া দেখিছোঁ কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আমাৰ যিটো নাৱশ্যা সমষ্টিৰ কৰুণাবাৰী ব্লক উন্নয়ন খণ্ডৰ অধীনত যিখিনি মাইক্ৰ' ফাইনেন্স মানুহৰ ঋণ লোৱা আছে মহিলাখিনিয়ে, সেইখিনি ঋণ এতিয়ালৈকে মুক্ত হোৱা নাই। এদিনৰ ভিতৰত টকাখিনি ঘূৰাই দিবলৈ কয়। এদিনৰ ভিতৰত কেনেকৈ মানুহ 50,000 হওক 20,000 হওক টকাখিনি ঘূৰাই দিব? সেইটোতো কেতিয়াও সম্ভৱ নহয়। সেনেকৈ শাস্তি দি আছে।